আমার বাগানপাড়া সমষ্টি হিসাবে যেটো আগন্তুক যেটো নির্বাচন বিটিসি নির্বাচন 22 তারিখত যেটো হব ইয়ারে আমার আজি ভাল এটা মিটিং হৈ গ'ল আর সমষ্টি ওয়াইজত যেটো মিটিং এই বাগানপাড়া হিসাবে মই যেটো দেখিবলৈ পাইছে আজি বেলেগ দিনতকে ইয়াৰ মানুহৰ যেটো সমাগম সেইটো বেছি আৰু বাগানপাড়া সমষ্টি হিসাবে যিমান জাতি জনগোষ্ঠী আছে আপুনি চাওক শৰণীয়া হিচাপে আছে মদাহী আছে নাথযোগী আছে মুছলিম আছে বড়ো আছে গোৰ্খা আছে আদিবাসী আছে মুঠতে যিমান জাতি জনগোষ্ঠী আছে চবেই আহিছে আৰু আমি যেটো দেখিবলৈ পাইছে ইয়াত মানে মেক্সিমাম মহিলা ওলাই আহিছে মহিলা ওলাই অহা মানে আপুনি ধৰি লওক ইয়াতে লক্ষী লাগিছে আৰু আমি বাগানপাড়া সমষ্টি হিচাপে 100% আমি আজি জিকিছে বুলি আমি ডিক্লেয়াৰ দিব পাৰোঁ আমি ডিক্লেয়াৰ দিছে স্পষ্ট কথা আৰু আমি 3-4 দিনৰ ভিতৰত আমাৰ ইস্তাহাৰটো প্ৰকাশ কৰিব মানে ৰিলিজ কৰি দিম এই ইস্তাহাৰত আমাৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই আমি বিপিএফ দলে কেনেকৈ কাম কৰিব সেইটো বিষয়লৈ গোটেই স্পষ্ট আছে অতি সোনকালে এই ইস্তাহাৰটো ৰিলিজ হ'ব তেতিয়া আৰু বিটিসি বাকী ৰাইজে আৰু বেছিকৈ স্পষ্ট হ'ব যে সঁচাকৈ বিপিএফে চৰকাৰ হোৱাৰ পিছত কি কাম কৰিবলৈ হাতত লৈছে এইটো আৰু বেছিকৈ স্পষ্ট হ'ব সেইখিনি কথা নাই চৰকাৰ বনাবৰ কাৰণে 21টা লাগে আমি কৈ আছোঁ 20+ আমি কৈ আছোঁ 20+ আমি পাম মুঠতে বিপিএফে চৰকাৰ বনাব চন্দন ব্ৰহ্মৰ কাম নাই চন্দনক মই কি বুলি কয় আমি যেহেতু চৰকাৰ বনাব ইয়াৰ পিছত মই তাক কালচাৰেলৰ প্ৰেচিডেণ্ট দিব বিচাৰিছোঁ সেইটোৱেই কোন চুকুৰালী চিনি নাপায় মই এই চন্দন নিচিনা মানুহ চন্দন নিজে চুকুৰালী হ'ব পাৰে মই কোনো চুকুৰালী মই চিনি নাপায় চন্দনক মই মুঠতে চৰকাৰ বনাব ইয়াক মই অত্যাচাৰ নকৰিম চিন্তা নাই তাক কালচাৰেল প্ৰেচিডেণ্ট দিব প্ৰমোদ বৰ'ন ছুইজাৰলেণ্ডত থাকিব খাম্পাও হাৰিব চন্দনো হাৰিব প্ৰমোদো হাৰিব চব হাৰিব কাটি ৰামটো নাই তাৰ এই ৰাতি পইচা বিলাবতো এই পইচাটো আমাৰ ৰাইজে আমাৰ বিপিএফ ছাপৰ্টাৰসকলে ল'ব খাব কিন্তু ভোট দিয়া সময়ত বিপিএফক দিব কিন্তু বিজেপি থাকিবনে বিপিএফৰ লগত চৰকাৰত বিজেপি থাকিবনে কেনেকৈ বিজেপি থাকিব আমি অকলে ইলেকশ্যন খেলিছে কাৰো লগত বন্ধু নাই বিপিএফ ছিংগেল কিন্তু বিজেপি যদি কয় আমাৰ চৰকাৰ ৰাখক তেতিয়া ৰাখিবনে নাৰাখে কোনে কৈছে বিজেপি যদি কয় কোৱা নাইতো ৰূপজ্যোতি কাম নাই ৰূপজ্যোতি বিজেপি না কংগ্ৰেছৰ মই ৰূপজ্যোতি কেনেকুৱা কথা কয় ৰূপজ্যোতিয়ে মই নাজানো